ওদালগুৰি জিলা ভাৰতীয় জনতা পাৰ্টিৰ গুৰুত্বপূৰ্ণ জিলা কাৰ্যনিৰ্বাহক সভা আজি আমাৰ 10টা মণ্ডল বা 10টা পৰিষদীয় যি সমষ্টি তাৰ প্ৰমুখ কাৰ্যকৰ্তাসকলৰ উপস্থিতিত আমাৰ সম্পন্ন হৈছে। আমাৰ দলটোৱে আগন্তুক বিধানসভা নিৰ্বাচনৰ কাৰণে অসমৰ সকলো স্থানতে সাংগঠনিক ভেটিটো আৰু অধিক সুদৃঢ় কৰাৰ বাবে বুথে বুথে আমি আমাৰ সংগঠন আৰু ৰাইজৰ লগত এটা সম্পৰ্ক অভিযান কৰি বুথ বিজয় কেনেকৈ হ'ব পাৰে, প্ৰতিটো বুথ কেনেকৈ জিকিব পাৰোঁ তাৰ এটা আমি কৰ্মসূচী প্ৰস্তুত কৰিছোঁ। আৰু আজি এই সভাত আমি আটাইবিলাক কৰ্মসূচী আমি ইয়াত আলোচনা কৰি গ্ৰহণ কৰিছোঁ। ওদালগুৰি জিলাত 4টা বিধানসভা সমষ্টি আছে, গতিকে বিজেপিয়ে কেইজন আমি 4টাতে খেলাৰ কাৰণে 4টাতে আমি সংগঠন শক্তিশালী কৰি আছোঁ। 4টা সমষ্টি দেখা যাব, এইটো সময়ত কোৱা হ'ব। এতিয়া আমি 4টা সমষ্টিতে ভাৰতীয় জনতা পাৰ্টিক শক্তিশালী কৰাৰ বাবে আমি কাম কৰি আছোঁ। ৰাইজৰ দলৰ সভাপতি অখিল গগৈ কৈছে উজনিৰ ৰজা ময়ে বুলি কৈছে। অখিল গগৈ হিমন্ত ৰজা নহয়, জনতাৰ হৃদয়ত থকা জনে ৰজা, নিজে ক'লে ৰজা নহয় নহয়। জনতাৰ হৃদয়ত আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, গতিকে অখিল গগৈ ডাঙৰীয়াই নিশ্চয় কথাটো ওলোটাকৈ ক'বলৈ প্ৰয়াস কৰিছে। শংকৰজ্যোতি আছুৰ শংকৰজ্যোতিয়ে কংগ্ৰেছত জইন কৰিব বুলি কৈছে। কথা এটা আমাৰ লগত কোনো যোগাযোগ হোৱা নাই। কোনোবাই কংগ্ৰেছত যাব, কোনোবাই বিজেপিত আহিব। নিৰ্বাচনৰ সময়ত কিছু এনেকুৱা চলিব, কিন্তু বিজেপি আমাৰ সংগঠনৰ শক্তিৰে আগতে যি আছিল বৰ্তমান যি আছে, এই গোটেই অতীত বৰ্তমান আমাৰ যি সংগঠনৰ শক্তি, এই শক্তিৰে আমি নিৰ্বাচন খেলিম। তাৰ মাজত কোনোবা আহিব, আমাৰ কাৰণে দুৱাৰ, তেওঁলোকৰ কাৰণে দুৱাৰ আমি খোলা ৰাখিছোঁ। কোনোবা যদি সঁচাকৈ বিজেপিত জইন কৰি বা বিজেপিত যোগদান কৰি অসম মাতৃৰ হৈ সেৱা কৰিবলৈ আহে, তেতিয়াহ'লে আমি সকলোকে আমাৰ আদৰণি জনোৱাৰ আমাৰ যি পৰম্পৰা আছে সেইটো আমি বৰ্তমান কৰি ৰাখিম। কিছু সমষ্টিত ইতিমধ্যে নাম ঘোষণা কৰিছে আমাৰ ওদালগুৰি জিলাত। হ'ব, লাহে লাহে হ'ব, সময়ে স্তৰে স্তৰে ধাপে ধাপে হৈ থাকিব। গতিকে বিজেপি NDAৰ চৰকাৰ তৃতীয় কাৰ্যকালৰ বাবে ৰাইজৰ আশীৰ্বাদত অসমত আমি পুনঃ প্ৰতিষ্ঠা কৰাৰ কাৰণে সকলোৱে কষ্ট কৰিম, সকলোৱে আমি একেলগে প্ৰয়াস কৰিম। আৰু নিশ্চিতভাৱে আমি কৰা কামৰ দাম অসমবাসী ৰাইজে আশীৰ্বাদৰ ৰূপত আমাক দিব।